হাই ফ্ৰেণ্ডছ, মই চুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত জোনৰ ওচৰলৈ অৰিহণ গৈছিল আৰু তই ইয়াত কি কৰি আছা বুলি সুধিছিল আৰু কিবা থপিয়াবলৈ ৰখি থকা নাইতো বুলি কোৱাত জোনে মই সেইবিলাক বাদ দিলো বুলি কোৱাত পিছে এতিয়া কি কৰিবি বুলি কৈছিল আৰু আমাকনো কোনে কাম দিব বুলি কৈছিল আৰু তেতিয়া অৰিহণে মইতো কাম এটা বিচাৰি দিম বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত জোন কামৰ পৰা ঘৰলৈ যাব আৰু তেতিয়া মাকে তই ল'ৰা মানুহৰ দৰে কাপোৰ পিন্ধাবোৰ বন্ধ কৰ, অলপ নিজকে সলনি কৰ বুলি মাকে জোনক কব। এতিয়া বাৰু জোনৰ কামত যে ল'ৰা মানুহৰ কাপোৰেই লাগে সেই কথাটো মাকক কব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ জোন আজি মাকৰ লগত মন্দিৰলৈ যাব আৰু তেতিয়া অৰিহণে দেখা পায় জোনক তই ইয়াত কি কৰি আছা বুলি সুধিব আৰু তেতিয়া জোনে মন্দিৰত মানুহে কি কৰিবলৈ আহে মই তাকে কৰিবলৈ আহিছো বুলি অৰিহণক কব আৰু তেতিয়া হলে ঠিকে আছে, মই ভাবিছিলো কিবা থপিয়াবলৈ আহিছ বুলি জোনক কব। এতিয়া বাৰু জোনৰ মাকক অৰিহণৰ লগত চিনাকি কৰি দিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ পুলিচে আজি ড্ৰাগছৰ ডিলটো হ'ব বুলি বিচাৰি ফুৰিব আৰু তেতিয়া বেদই VIP এটাত পইচা লৈ যাব আৰু বেদক দেখা পাব। এতিয়া বাৰু ড্ৰাগছৰ মেইন মানুহজন যে বেদক সেই কথাটো গম পাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।